আজি ৰাতিপুৱা 11 বজাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ আহ্বানত এখন সাধাৰণ সভা আয়োজন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে বিলাসীপাৰা জিলা সমিতিৰ সভাপতি ইনামুল হক। সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল আজিজ আৰু সাধাৰণ সম্পাদকে ধৰি ভালেই সংখ্যক কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে। উক্ত সভাত বিলাসীপাৰা জিলা আঞ্চলিক প্ৰাক্তন সভাপতি ফজল আলী মণ্ডলক কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰে। পাণবাৰীৰ পৰা কোহিনুৰ ইছলাম, নিউজ ডেইলী। আমিও ধন্যবাদ জনাইছো, স্বাগতম জনাইছো। আমি যাতে সেইসকল ব্যক্তি যিসকল নেকি আজি ইয়াত উপস্থিত হৈছে সকলক আমি আজিৰ পৰাই আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা কমিটি বা আঞ্চলিক কমিটি পৰ্যায়ক্ৰমে আমি সিহঁতক আমি পদবী দি বা পদবী নিদিয়াকৈ হ'লেও আমি কিছুমানক হয়তো আমি সদস্য হিচাপে ৰাখি হ'লেও আমি সকলোকে আমি ইয়াৰ মাজত আমি লগ বুলি আমি ইয়াত কথা দিলোঁ। আৰু আজি আমি এইখন মিটিঙত যিহেতু এটা সাংগঠনিক দিশত আমি কিছু